পূজা বজাৰ হৈ গ'ল কি কৰিলি বজাৰ পূজাৰ বজাৰ নহয় বাবু এইটো বিহু বজাৰ আজি বৰ্তমান মই ঘৰৰ নাৰিকল আৰু তেজপাত এইবিলাক লৈ মই বজাৰত গৈ আছোঁ আপোনালোকক দেখাবলৈ খুজিছোঁ আৰু আজি অসমীয়াৰ 25 তাৰিখ পুহ মাহৰ আৰু ইংৰাজীৰ 10 তাৰিখ আপোনালোকে দেখিবলৈ পাইছে বিহু বেছি দিন নাই বিহু নিচেই কাষতে আহি পাইছে সেইকাৰণে আমি নাৰিকল তেজপাত বৰা চাউল লৈ আমি মানে কি বজাৰলৈ বুলি ওলাইছোঁ আপোনালোকে বলক আৰু ভিডিঅ'টো চাই থাকি গৈছোঁ বৰ্তমান বজাৰত আহি আমি বস্তু ইয়াত বিক্ৰী কৰিব লাগি গৈছোঁ কি বুলি কয় নাৰিকল তেজপাত আৰু আছে বহুত বিভিন্ন ধৰণৰ চব্জি আছে কলডিল আপোনালোকে দেখিবলৈ পাইছে ইয়াত আমি এতিয়া বৰ্তমান বিক্ৰী আছে আপোনালোকে চাই থাকক আৰু মই বিক্ৰী কৰিব অনা বস্তুৰ লগতে আপোনালোকক মই অলপ নেলি বজাৰটো অলপমান দেখাই দিম বুলি ভাবিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আমাৰ নেলি বজাৰৰ এয়া আমাৰ গাঁৱলীয়া বজাৰ ইয়াতে লোকেল শাক পাচলি বিভিন্ন ধৰণৰ শাক পাচলি আৰু বহুত বিধবিধৰ যেনেকুৱা লাই চাতাপ চামচুৰি ৰঙালাও বগালাও আদা হালধি জলকীয়া নাৰিকল তিল এইবিলাক সকলো বস্তু আপোনালোকে দেখিবলৈ পাইছে আৰু মই আপোনালোকক কৈছোঁ মই আৰু আপোনালোকক গোটেই বজাৰটো আপোনালোকক আজি অলপ ঘূৰাবলৈ চেষ্টা কৰিম তাৰপিছত এতিয়া আমি বৰ্তমান বহি আছোঁ এয়া আছে কলডিলখিনি বিক্ৰী কৰিবৰ কাৰণে আৰু আপোনালোকে এতিয়া আমাৰ ঘৰত যোৱা টাইমটো আহি গৈছে এতিয়া কলডিলখিনি ৰখি আছোঁ কলডিলটো বিক্ৰী যায় আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে মেইন বজাৰ মানে কি ইয়াত আলু বেঙেনা চব ইয়াতে পোৱা যায় তেল নিমখৰ পৰা আদি কৰি সকলো চব্জি পোৱা যায় আৰু আপোনালোকে চাই থাকক মই এফালৰ পৰা আপোনালোকক দেখাই যাম আৰু মোৰ লগৰকেইটাৰ লগত আহিছোঁ মোৰ লগৰকেইটাক লগ পাই গ'লোঁ বজাৰতে আৰু সিহঁতে লগত তিল চেনি গুড় এইবিলাক ল'ম বুলি কৈছে ল'ব বোলে সেইকাৰণে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই অলপমান ঘূৰি আপোনালোকক দেখাম বুলি ভাবিছোঁ আপোনালোকে চাই থাকক আৰু ইয়াৰ ৰঙালাও আপোনালোকে দেখিবলৈ পাইছে ৰঙালাও কৈছে কি এটাত সৰু এটাত 20 টকা আৰু ডাঙৰ 40 টকা আপোনালোকে যদি আহিব পাৰে আমাৰ এইখিনি মানে কি জাগিৰত এইফালে পৰি গ'ল ৰহা এইখিনিৰ ভিতৰত চবচে ডাঙৰ বজাৰ আমাৰ এই নেলি মাৰ্কেট আৰু আপোনালোকে দেখি পাইছে গুড় আৰু ইয়াত ধনিয়া বহুত বিভিন্ন ধৰণৰ আৰু আমাৰ বজাৰটো আজি প্ৰায়ভাগ মানুহ হৈছেই কাৰণ বিহুৰ বজাৰ আগতো হয় কিন্তু আজি অলপ বেছি হৈছে আৰু আপোনালোকে চাওক আমাৰ নেলি বজাৰৰ পৰিৱেশসমূহ আৰু আপোনালোকে আহিব পাৰে আহক মই আশা কৰিছোঁ আহিলে আপোনালোকে বহুত ভাল পাব বহুত ডাঙৰকৈ হয় এলেকাটো মানে বহুত ডাঙৰ আছে আৰু আমাৰ ইয়াত মানে কি অৰুণাচলৰ পৰাও মানুহ আহি পায় বজাৰত কাপোৰ বিক্ৰী কৰিবলৈ এয়া কৈছে কি ডাঙৰ মানুহৰ 300 টকা আৰু সৰু মানুহৰ 200 টকা 150 টকা কাপোৰ বিক্ৰী কৰিবলৈ আহিছে প্ৰায়ভাগ ইহঁতৰ কাপোৰকেইটা আপোনালোকে দেখি পাইছে আমাৰ লগৰবোৰে তিল ল'ব 100 টকা 100 এই 100 পূজা বজাৰ হৈ গ'ল কি কৰিলি বজাৰ পূজাৰ বজাৰ নহয় বাবু এইটো বিহু বজাৰ আৰু আপোনালোকেতো জানেই আমাৰ এই শুকান মাছটো নহ'লে নহয় প্ৰতিটা সাজতে শুকান মাছ লাগে বুলি জানে সেইকাৰণে অলপ শুকান মাছ লৈ ল'লোঁ আৰু দেখুৱাব আপোনালোকে চাই থাকক প্ৰথমতে শুকান মাছটো লৈ লওঁ 1 কেজি বিচাৰে শুকান মাছ লৈ লৈছোঁ 1 কেজি আৰু আপোনালোকে শুকান মাছ খাই নাখায় কমেণ্টত জনাবচোন আৰু মই এইখিনিকে দেখাই বজাৰৰ পৰা ঘৰ হ'লোঁ আৰু মই ডাইৰেক্ট ঘৰত যাই লগ কৰি আছোঁ বন্ধুসকল বজাৰৰ পৰা আহি ঘৰত আহি পালোঁ বস্তুখিনি বিক্ৰী হ'ল কিছুমান যোৱা নাই সেইকাৰণে আহিলোঁ সেনেকৈ বৰ্তমান এয়া সান্দৰ লগত সান্দহ আৰু দৈ দুটাকৈ খাইছোঁ একেলগে সান্দহ দৈ আপোনালোকে বিহুত আপোনালোকে খানে নাখায় কমেণ্টত জনাব সান্দহ আৰু দৈ খাই আছোঁ এয়া আপোনালোকে দেখিবলৈ পাইছে সান্দহ দৈ এয়া মজা বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব নাপাহৰিব বাই বাই দোস্তো জয় হিন্দ।